এই মোৰ ঘৰৰ পৰা চিঠি আহিছি মই আজি ঘৰত যাব পাম আই বা ই ছুটি পাই কি ফূৰ্তিত আছে বা কিমান দিনৰ পৰা ছুটি পাইছো নগেন কেইটা বাজিল চাইছোন সোনকালে চাও মই যাব লাগে ফল 11টা বাজিছে এই 11টা বাজিলে নেকি যাওঁ দে মই বাই অ যা কেতিয়াবা ক'ত আছে হেই টংকে গোটেই ঐ টংকে এই মই যাওঁ ছুটি পালো গম পাইছা নে নাই এই বৰ্ডাৰৰ কাষত যি আছে পাকিস্তানী যিহেতু তই আকৌ নাচাবি সেই চান্সতে মই আকৌ আহি পেলাই তাইক লাইন মাৰিব লাগিব যাওঁ এতিয়া মই যাওঁ বাজে পাওঁ নে নাপাওঁ সোনকালে যাব লাগে ফল কিমান দিনৰ মূৰত ছুটি পাইছো উমেশকা এই উমেশকা ক'ত থাকে এই ফল উমেশকা ইমান গৰমতো এইটোত সোমাই আছা গৰমত গেলপেনি লাগি মৰবিয়ে ভাই মই এতিয়া বেছিব নাকো মোৰ ভাল খবৰটো শুনিছা নাই মই ছুটি পালো আৰু ৰাস আছে না ৰাস চাবা ছুটি পালো মই যাওঁ তহঁত থাকবি আকৌ ভালকে ই বেল তই বাকী কেইটাক ইনকে কৈ বেয়া লগাই থৈ গৈছি তৰুণ এই মই যাব লৈ ভাই ভালকে থাকবি হ'ব দে আহোঁতে কিন্তু জিলাপি লৈ আহিবি আমাৰ কাৰণে তই চিন্তাই নকৰবি লৈ আহিম দে ভাই যাওঁ হা চালা কিমান সোপা মাত লগবা আছে আৰু ইয়াক মই চাইহে আছো ঐ পদুম দা ক'তে মই যাওঁ ঘৰত যায় নেকি কিয় যা ৰাস আহিলে নহয় আমাৰ তাতে ভাওনা হয় নহয় ভাওনা হয় নেকি হয়তো বঢ়িয়া লাগে চাই মোক মাতিছে ঘৰৰ পৰা আমাৰ কি ৰাস চাক চাবা মন নাযায় আমাৰো কি ইচ্ছা নাযায় তই যি ইমান ফূৰ্তি কৰি আছা যাগে যাবা খুজিছা যদি অন্ত ঠিকে ঐ কুখে মই তোক কেতিয়াবাৰ পৰা চাই আছো তই চবকে মাত লগে মন চন বেয়া কৰি থৈ যাবা খুজিছা মই জানো তোৰ কিয় ইমান ফূৰ্তি লাগি আছে তই এতিয়া ঘৰত যাবি তই তাতে ৰাস চাবা যাবি আৰু তই ৰাসত ধুনীয়া ধুনীয়া চিয়া দেখা পাবি আৰু তই ৰাসত যাই চিয়া জোকবি তই মই গম পাওঁ কাৰণ মই তোক আগতেও দেখিছো তই ধুনীয়া চিয়া সোপা জোকাই থাকা তই বাহিৰত যাও মই তোক দেখি আছো যাও তই বেলতে মুৰিয়া তই কেতিয়া ভাল হবি তই কাক কি কৈছা মই নাজানো বুলি ভাবছা তই বোলে চুৰেণক কৈছা মই এইবাৰ ৰাসৰ ছুটিত গেলি খগেনে জীয়াটোক লগ ধৰি বোলে ফ্ৰক এটা দিবি আমি কি তোক ছুটি এইকাৰণে দিছো নেকি তই এটা কথা নাজানা আমাৰ তাতেও ৰাগ হয় তহঁতৰ তাতে কি ৰাগ হয় তহঁতৰ ইয়াতকেও বেছি ভালকে ৰাগ হয় তহঁতৰ তাতে কি ৰাগ হয় খুব বেছিতে থিয়েটাৰ মাতবোৰ এখন আৰু পিলপিলে ঘূৰি থাকিব মানুহগিলাক সেয়ে তহঁতৰ ৰাস যাবি কিমান ৰকমৰ ভাওনা চাবা পাবি আৰু তই ইনকে ইমান ফূৰ্তিত আছা ৰাস চাবা যাবা বাকী এহেঁতৰ কি ৰাস চাবা যাবা ইচ্ছা নাযায় তই অকল ছুটি পালি বুলিয়ে তই ইনকে পেপে ফুৰিব নালাগে কাৰণ এহেঁতৰো এটা ইচ্ছা থাকে যিনকে তোৰ আছে তই এতিয়া এহেঁতক দেখি যাৱ নিচিনাই হ'ল গম পাইছা সেইকাৰণে ইমান ফূৰ্তি কৰি তই থাকবা নালাগে ফূৰ্তি অকল তোৰ লাগছি আমাৰ লাগা নাই আমি যাবা নাপাওঁ কিন্তু এটা কথা তই যদি আহোঁতে এক বস্তা জিলাপি লৈ নাহা চাবি তোক কি কৰি আছো যা এতিয়া যা